हेलो गाइस तो আজি বলক আপোনালোকক অলপ তামৰাম ষ্টেচনটো অলপ দেখুৱাই দিওঁ তো এখন হৈছে নগাঁও হিলছৰ ট্ৰেইন আৰু তামৰামৰ পৰা সোমবাৰে নগাঁও হিলছৰ ট্ৰেইনখন যায় সন্ধিয়া 6:30 পৰা ষ্টাৰ্ট হয় তো আপোনালোকে যদি চেনেট আছে তেনেহলে 6:30 বজাত এই ট্ৰেইনখন তামৰাম টু নগাঁও হিলছৰ ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে যাব পাৰিব তামৰামৰ পৰা তো আজি লগৰ তিনজন মান ঘৰলৈ যাব তাৰ মানে তো সিহঁতক থব আহিলো আৰু লগতে আপোনালোকক দেখুৱাই দিওঁ তামৰাম ষ্টেচনটো কেনেকুৱা কি আৰু ইয়াত বৰ্ডত লিখা আছে তামৰাম ষ্টেচনত আৰু তামিলত লিখা আছে আৰু হিন্দীত আৰু ইংলিছত ঠিক আছে তো এইটো হৈছে তামৰাম ষ্টেচন বহুত ডাঙৰ হয় আৰু এপিনে আমি ফটো চটো মাৰিলো আৰু আপোনালোকে যে দেখা পাইছে এইকেইটা লাল লাল ডাবা এইকেইটা হৈছে জেনেৰেল ডাবা ঠিক আছে তো ইয়াত মানে জেনেৰেল ডাবাত যোৱাটো বহুতেই অসুবিধা হয় আৰু তাতে গৰমত বহুত হেঁচা ঠেলা হয় যদি আপোনালোকে ঘৰলৈ যাম বুলি ভাবিছে তেনেহলে ৰিজাৰ্ভেশ্যন কাটক নহলে বা এসি কাটক তো খুব শান্তিয়ে মানে যাব পাৰিব ঠিক আছে তো এতিয়া অলপ গৈ আছো বাহিৰলৈকে যেহেতুকে আমাৰ হাত মানে কেছ পইচা নাছিল অলপ পইচা অলপ যাও উঠাবৰ কাৰণে এটিএমত তো মানে এটিএমটো অলপ দূৰত আছে তামৰামৰ পৰা অলপ দূৰত যাব লাগে ঠিক আছে যদি আপোনালোকে কেছ উঠায় বা আপোনালোক বা যদি কেছ লাগে ঠিক আছে তেনেহলে তামৰামৰ পৰা অলপ মানে অপজিট সাইডত এটিএমৰ পৰা আপুনি কেছ উলাব পাৰিব তো এখন আমাৰ ভাৰতৰ জাতীয় পতাকা তো এপিনে লাইনত লাগি আছে আমাৰ লগৰ এজনে তো আপুনি যদি কেতিয়াবা যদি এটিএমত পইচা উঠায় ঠিক আছে তো ইয়াত মানে এনেকুৱাকৈ লাইনত লাগিব তেতিয়া আপুনি মানে উঠাব পাৰিব তো এপিনে পইচা উঠাই আনিলে কেছ পইচা তো এতিয়া গৈ আছোঁ অলপ মানে ফল মূল আনিবৰ কাৰণে লগৰ কেইজনৰ কাৰণে যিহেতুকে মানে ট্ৰেইনত বস্তু কিনি খোৱাটো মানে বহুতেই মানে একদম মানে টকা পইচা বহুত খৰচ হৈ যায় তো সেইটো কাৰণে মানে তামৰামৰ পৰাই মানে অলপ ফল মূল মানে কিনি হেনে দেখি দিওঁ যাতে পইচাটো অলপ কম খৰচতে সিহঁতে ঘৰ যায় পায়গৈ তো ইয়াত মানে সাইডে মানে ফল মূলৰ দোকানো পোৱা যায় আৰু ইয়াত বহুত ডাঙৰ মাৰ্কেট আছে ওচৰে পাজৰে ঠিক আছে তো ওচৰে পাজৰে ইয়াত মানে বহুত ধৰণৰ মানে বস্তু পোৱা যায় যদি আপোনাক কিবা শাক চব্জি বা ফল মূল মাছ মাংস মানে অল এভৰিথিং মানে এইপিনে পোৱা যায় মানে তো এইটো মেইন ৰোডৰ সাইডতে আছে চব্জি দোকান তো এতিয়া আমি ৰুমলৈ যাম বাৰু তো আপোনালোকক দেখুৱাই দিছোঁ বহুত ডাঙৰ ষ্টেচন হয় এইটো তামৰাম ষ্টেচন তো অলপ আপোনালোকক মানে ভিডিঅ'টোৰ জৰিয়তে মানে দেখুৱাই দিছোঁ তো আমি এতিয়া ঘৰলৈ গৈ আছোঁ লগৰ কেইজনক থৈ আহেনে তো এইটো হৈছে মানে তামৰাম ষ্টেচন জীৱনত মানে দুবাৰ আহিলোঁ মানে ঘৰৰ পৰা আহিনে দুবাৰ আহিলোঁ তামৰাম ষ্টেচনত তো এতিয়া গৈ আছোঁ ৰুমলৈকে তো এইটো হৈছে লিফ্ট তো আপোনালোকে লিফ্টত উঠিলে মানে এনেকৈ যাব লাগিব ভয় চয় কৰিব নালাগিব তো কেতিয়াবা আমি মানে ক'ৰবাত ফুৰিবলৈ গ'লে এনেকুৱাকৈ মানে যাওঁ ক'ৰবাত এক্সপিৰিয়েঞ্চটো আছে অলপ উঠা তো লগৰ কেইজন মানে খুব সুখী